ডিগবৈ ব্লক কংগ্ৰেছৰ সম্পাদক পৰশুৰাম উপাধ্যায়ে আজি বিজেপিত যোগদান কৰে। ডিগবৈ বিধায়ক তথা বিজেপি প্ৰাৰ্থী সুৰেন ফুকনৰ টিংৰাইস্থিত কাৰ্যালয়ত পৰশুৰাম উপাধ্যায়ে যোগদান কৰে। বিধায়ক সুৰেন ফুকনৰ কামৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰে পৰশুৰামে। সুৰেন ফুকনে পৰশুৰামৰ লগতে আন সহযোগী 10জনক দলীয় গামোচা পিন্ধাই দললৈ আদৰণি জনায়। আজি গৃহত আমাৰ ডিগবৈ ব্লক কংগ্ৰেছৰ সম্পাদক পৰশুৰাম উপাধ্যায় ডাঙৰীয়াই যোগদান কৰিলে। নাজিটিং অঞ্চলৰ তেওঁ আৰু সেই নাজিটিং অঞ্চলৰ প্ৰাক্তন ৱাৰ্ড সদস্য আৰু জ্যেষ্ঠ কংগ্ৰেছ দলৰ তেখেত বিষয়ববীয়া আৰু আমি আদৰণি জনাইছোঁ। আৰু মোৰ একেখন পঞ্চায়ত, গতিকে আমাৰ লগত থাকি কিনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ চৰকাৰ হোৱাটো তেওঁ বিচাৰে আৰু উন্নয়নৰ স্বাৰ্থতে আচলতে তেওঁ বিজেপিত যোগদান কৰিছে। আমি আদৰণি জনাইছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীত থাকি তেওঁ কোনো অসুবিধা নাপায়, সন্মান দিয়া হ'ব, তেওঁক মৰ্যাদা দিয়া হ'ব আৰু এই অঞ্চলত যিখিনি কাম কাজ কৰিম নিশ্চয় তেওঁক সকলোতে সহযোগিতা আমি আগবঢ়াম। আৰু লগতে 10গৰাকী সদস্যই যোগদান কৰিছে, গতিকে তেওঁলোকক আমি আদৰণি জনাইছোঁ আৰু অহা দিনবিলাকত ডিগবৈ সমষ্টিটোৰ নিশ্চিতভাৱে আমি জয়ী হ'ম আৰু জয়ী হোৱাৰ পাছত যিবিলাক সমস্যা আছে, ৰাইজৰ যিবিলাক মনৰ কথা আছে, নিশ্চয় আমি কথাখিনি শ্বেয়াৰ কৰিম। কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ মূল কাৰণটোৱে হৈছে মই 10 বছৰ কাল বাট চালোঁ। আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত সুৰেন ফুকন দেৱক ক'ৰবাত দুখ দিব পাৰিম নেকি, সেই জেগা খুচৰি ফুৰোঁতে মোৰ 10 বছৰ পাৰ হ'ল, কিন্তু ক'তো মই তেনেকুৱা জেগা বিচাৰি নাপালোঁ। আৰু মোৰ চকুৰ আগতে আমাৰ এই ডিগবৈ বিধানসভাখন এই আগৰ কি অৱস্থা আছিলে, আজি কেনেকুৱা পৰিস্থিতি পাইছেগৈ, আৰু মই সেই বিষয়ে মই ক'ব নালাগে। তেওঁ সকলো জাতি জনগোষ্ঠীক তেওঁ আগুৱাই লৈ গৈ আছে আৰু হয় 2-এটা জেগাত কিছু কাম কৰিব পৰা নাই, সেইটো হয়তো আমাৰ ৱাৰ্ড মেম্বাৰসকলৰো দুখ থাকিব পাৰে। তেওঁলোকে সঠিকভাৱে ৰাইজৰ সমস্যাখিনি হয়তো দৃষ্টিগোচৰ কৰা নাই আৰু মোৰ মূল উদ্দেশ্য হৈছে ৰাইজক সমস্যাখিনি খুচৰি মেলি চাই সমস্যাৰ সমাধানৰ কাৰণে মই কিবা বিশেষ কৰিব পাৰোঁ নেকি, সেই উদ্দেশ্যে মই আগত ৰাখি মই কংগ্ৰেছত আছিলোঁ। কিন্তু বৰ্তমান কংগ্ৰেছ দলৰ অৱস্থাটো হৈছে তলি ফুটা নাৱৰ দৰে। এনেকুৱা তলি ফুটা নাওখনত মই যদি আৰু 10জনক লৈ পেলাই যদি নৈ পাৰ হ'বলৈ যাওঁ, মোৰ লগতে সেই 10জনকো ডুবাই মৰা হ'ব। গতিকে মই কংগ্ৰেছ দল ত্যাগ কৰি আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত সুৰেন ফুকন দেৱৰ কৰ্মৰ প্ৰতি আকৃষ্ট হৈ আৰু ভৱিষ্যতে মই ৰাইজৰ সৰ্বাংগীন উন্নতিৰ আশাৰে মই আজি বিজেপি দলত যোগদান কৰিলোঁ। মই নাজিৰাটিং অঞ্চলত প্ৰথমতে আছিলোঁ ৱাৰ্ড মেম্বাৰ আৰু তাৰ পিছৰ পৰ্যায়ত মই বুথ প্ৰেচিডেণ্টৰ দায়িত্বত আছিলোঁ আৰু সদ্যহতে মোক ব্লকৰ সম্পাদকৰ দায়িত্বও দিয়া হৈছিলে। ব্যুৰ ৰিপৰ্ট B+N।